So hey guys, welcome to my brand new video. So আজি হল 14 আগষ্ট আৰু টাইম হৈছে 6:30 AM. আজি আমি প্ল্যানিং কৰিছো এজাগালৈ যাবলৈ। জাগাটো মই এতিয়া নকওঁ, নহলে এটো ইন্টাৰেষ্ট নহব বা নালাগিব। ওয়েদাৰ আপডেট চাব গলে আজি বৰষুণ অলপ দি আছে, তথাপিও চাও কি হয় আগলৈ। So keep watching and যদি ভিডিওটো ভাল লাগে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। Let's continue the journey. So এতিয়া মই মোৰ লগৰ ৰুমলৈ আহিছোঁ। So আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। মই এটা মোৰ লগৰ ৰুমলৈ আহিলোঁ। So ইয়াৰ ফ্ৰেণ্ডছ নোৱা। হাই। আজি সেটআপটো দেখাই দিওঁ অলপ। কি সেটআপ কৰা হ'ল? এটা নতুন স্ক্ৰিপ্টাৰ মেচ জেকেট এটা, তাৰপিছত মটো ব্লগিঙৰ কাৰণে এটা য়ান্তালে স্কুল অফ গেজেটছৰ উইথ গোপ্ৰ হোল্ডাৰ এণ্ড অন মাইক এণ্ড অন মটো ব্লগিঙৰ কাৰণে। অ'কে। আৰু ৰাজৰ বুট এযোৰ আছে। লেটছ সি বৰষুণ নিদিলে হয়। এণ্ড মোৰ লগৰজনৰ চেনেল আছে ট্ৰেভেল উইথ ফ্ৰেণ্ডছ। চ' ডু ছাবস্ক্ৰাইব হিজ চেনেল, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। চ' আৰু আমাৰ বাকী লগৰ আহিব নে? আহিব ন? চ' আৰু চাৰিজন আহিব আছে। চ' কিপ ৱাচিং। চ' গাইছ আমি এতিয়া ওলাব লৈছোঁ। আমি আমাৰ বাকী লগৰ কেইজন বাইপাছত ৰখি আছে। এতিয়া আমি তিনিজন ইয়াৰ পৰা ওলাম আৰু হোপ ফৰ দ্য বেষ্ট, ফটো যাতে বেয়া নকৰে। লেট মি ইন্ট্ৰডিউচ হিয়াৰ ঘন এণ্ড হিয়াৰ ফ্লৰেছ অলৰেডি ইন্ট্ৰডিউচ কৰা হ'ল। ত' ফৰ ইনফৰ্মেশ্যন মানে ঘন আৰু ফ্লৰেছ আগৰে এবাৰ হেৰি লাডাখলৈ গৈ পাইছে। ত' সিহঁতৰ চেনেল আছে, সিহঁতৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব। চ' হিয়াৰ আমাৰ জাৰ্ণি আৰম্ভ হৈছে। এতিয়া ভিডিঅ' চাই থাকিব, স্কিপ নকৰিব আৰু লাইক কমেণ্ট কৰি দিব। এতিয়া আমি টোটেল 7জন হ'লোঁ আৰু 6খন বাইক। এতিয়া আমি ষ্টাৰ ধাবাত ৰখিছোঁহি। ফেমিলি ধাবা হয়। বাহিৰৰ নজাৰাটো অকণমান দেখাবলৈ ওলাইছোঁ। আহোঁতে অকণমান বৰষুণ পৰিছিলে, কিন্তু এতিয়া ইমান দিয়া নাই বাৰু, তথাপিও ক'ব নোৱাৰি। ইয়াত এখন বাইক, টোটেল 6খন বাইক আছে। Yamaha FZ। আমি ঢলাশদিয়া দলঙৰ ওপৰত আছোঁ। চ' এতিয়া দিনৰ 11:30মান বাজিছে আৰু চবে ফটোশ্বুট কৰি আছে মোৰ লগৰকেইটা। চ' অকণমান দেৰি হৈছে, তথাপিও যিমান পাৰি সোনকালে গৈ পেলাই ঘূৰি অহাটো মই ভাবোঁ আৰু ৰাস্তা পদূলি ভাল কাৰণে আৰু গাড়ী ঘোঁৰা বেছি নাই আজি। এই ভিউটোলৈ চাব, আৰু বৰ ভাল লাগিছে।
ডিব্ৰুগড়ৰ পৰা প্ৰায় 4 ঘণ্টা সময় পাৰ কৰি অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী বুকুত থকা বমজিৰ দলঙত কিছু সময় কটালোঁ। প্ৰাকৃতিক সৌন্দৰ্য যেন আমাক আদৰণি জনাইছে, সেয়েহে আমাৰ মনত চিৰদিনলৈ ৰৈ যাব। পাহাৰ ডাৱৰে আৰু বৈ অহা বতাহজাকে যেন আমাক আকৌ লগ পোৱাৰ আশা কৰিছে, সেয়েহে আকৌ এবাৰ অহা প্ৰতিশ্ৰুতি নিশ্চয় ৰাখিম।